हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मिराजुल ब्लॉग्स। आज 15 আগষ্ট। आज गई आसो पताका उठाबले स्कूलत। बहुत दिन मूरत स्कूलत जाम, स्कूलत जोवाई नासिलो। माने आमी जेतिया 4 বছর হৈ গল 8ত পুরা ওলাই আইছিলো আৰু স্কুলত এডমিশন লোৱা নাই। আজি আকৌ যাম, চাও কেনেকৈ ফিলটো ল'ব পাৰো না স্কুল লাইফৰ। চাও আপোনালোকৰ ভিডিওটো হেহলৈ চাই থাকক। মানে পতাকাটো উঠাব চাই লওঁ আগতে, আপোনালোকে চাই থাকক। পতাকা উত্তোলন করা হব, আমি চাই আছো, আপোনালোককো দেখুৱাই আছো। शुभ आशीष मांगे भारत भाग्य विधाता जय हे শিক্ষকবৃন্দ উপস্থিত, আমার এই বিদ্যালয়ের সভাপতি মহোদয় উপস্থিত, মুৰব্বীয়ানসকল আৰু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কিয় এই পতাকাখন উত্তোলন স্কুলৰ পৰা গৈছিলোঁ। আমি এইফালে কিবা চলি আছে, কিবা কিবি কৈ আছে আমাৰ দেশখনৰ বিষয়ে ছাৰসকলে। আমি ইয়াত আছো, কিবা কৈ আছে, আমি ৰাষ্ট্ৰীয় গীত গাইলো, আকৌ ছাৰহঁতে তাত কৈ আছে। এইখন স্কুলৰ পৰাই আমি গৈছিলোঁ, পিছতে আৰু স্কুলত এডমিশ্যন লোৱা নাই। স্কুলত বহুত মিছ কৰিছোঁ। ক্লাছ আৰু সেইফালে আৰু এটা আছে, সেইফালে চলি আছে। স্কুলৰ পৰা আমি গৈছিলোঁ ওলাই কিনে, এইটো আমাৰ ইটাৰ ৰুম। তাৰপিছত আমি লাষ্ট বেঞ্চৰ ছাত্ৰ, আমি ফাৰ্ষ্ট বেঞ্চত কিয় যাম? এই আমাৰ বেঞ্চকেইটা, এইখন স্কুল ৰুম। সকলো কাৰ্যসূচী শেষ হ'ল, এতিয়া ওলাই যাম আৰু এই হাইস্কুলত যাম ভাবিছোঁ। হাইস্কুলত গৈ কিনি আকৌ আপোনালোকক লগ কৰিম। আজিলৈকে ভিডিঅ'টো ইমানেই। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। এইখিনিলৈকে টাটা, বাই বাই, থেংক ইউ, টেক কেয়াৰ।